হেল্ল' ৱেলকাম টু মাই চেনেল নেমা চৌধুৰীজ ব্লগ। আন এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ মই আহিছোঁ। একচুৱেলি হ'ল এই ব্লগটো সাতমহীয়াৰ যিটো ৰিচুৱেলছ কিছুমান থাকে তাৰ ওপৰত কৰা 7 মান্থ যিটো বেবী শ্বাৱাৰৰ তাকে অলপ ক্লিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ চেষ্টা কৰিম। মাৰ ঘৰত একচুৱেলি কৰা যায় কিন্তু তেনেকৈ ডাঙৰকৈ কৰা হোৱা নাই। এনেই জাষ্ট নিয়মখিনি কৰা গৈছে কাৰণে ইয়াতে কৰা গ'ল, মানে মোৰ হাজবেণ্ডৰ ঘৰতে। তেন্তে মোৰ ভিডিঅ'টো চাই যাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আৰু যিসকল নিউ ভিউৱাৰ্ছ আছে তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ব্লগটো ভাল লাগে তেন্তে লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আজিৰ ব্লগটো এইখিনিতে শেষ কৰিব লৈছোঁ। আশা কৰিছোঁ ব্লগটো আপোনালোকৰ ভাল লাগিছে। লগত বিশেষ একো নাই, খোৱা লোৱাই দেখুওৱা গ'ল। যিহেতু সাতমহীয়া আছিলে সেইকাৰণে চব বস্তুৱে সাতবিধকৈ ৰেডি কৰিছিলে। এতিয়া লাষ্ট ঘৰৰ মানুহখিনি খাব। কোনে বনালে? চবনে? বেবী শ্বাৱাৰ স্পেচিয়েল, বেবী শ্বাৱাৰ স্পেচিয়েল 7খন তৰকাৰী মই বনাইছোঁ। দেখিছে? কণ্টেক্ট মি।